হেল্ল' এভৰিৱান, আপোনালোকে হয়তো ভাবিছে কইনাগৰাকীক দেখি আকৌ বিয়া ভিডিঅ' হয়। ঠিকেই ভাবিছে আপোনালোকে। আচলতে আমাৰ গাঁৱতে ভণ্টি দুজনীৰ শান্তি বিয়া হ'ল। যিহেতু আগদিনা এজনী পিছদিনা এজনী, সেইবাবে একে লেঠাৰিকৈ বিয়া ওলালিছে। বিয়া মানে হৈছে আমাৰ নিজৰ গাঁৱতে বিয়া। এয়া গাঁৱৰ বিয়া, যিহেতু বহুত বেছি গৰম আছিলে দেই সেইকেইদিন। তথাপিতো কিন্তু নিজৰ গাঁৱতে যিহেতু বিয়া আছিলে, সেইবাবে প্ৰখৰ ৰ'দকো নেওচি আমি গাঁৱৰ বিয়া খাবলৈ বুলি ওলাই গ'লোঁ। এয়া দেখিছেনে, বিয়াৰ নিয়মখিনি প্ৰায় আগদিনাখনেই সম্পূৰ্ণ কৰি থকা হৈছিলে। যিহেতু মানে ৰিচিপশ্যনৰ দিনাখন বহুত বেছি লৰালৰি হয়, সেইবাবেহে এনেকৈ আগদিনাখনেই সকলোখিনি নিয়ম প্ৰায় সম্পূৰ্ণ কৰি ৰখা হৈছিলে। এয়া দেখিছেনে, কইনাগৰাকীক বাৰু কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব দেই। এয়া আকৌ কইনা কোলা লোৱাৰ মুহূৰ্ত। এই মুহূৰ্তটো আচলতে বহুত বেছি ভাল লগা মুহূৰ্ত। এইগৰাকীক দেখিছেনে, গোটেই পিঠাগুৰিয়ে মানে লুতুৰি পুতুৰি হৈ গ'ল। এয়া দেখিছেনে, কি যে মানে কৰি আছে নহয়। আচলতে মই বেলেগ দেখাবলৈ যোৱা নাই দেই। আমাৰ সমাজত আচলতে কেনেকৈনো কি নিয়ম কৰে, সেইখিনিহে মই আপোনালোকক দেখাবলৈ বুলি ওলাইছোঁ। আৰু আপোনালোকৰ ফালেও এইবিলাক নিয়ম কৰে, তথাপিতো মই দেখাই গৈ আছোঁ। এয়া ৰাতিলৈ বুলি আকৌ দাইহঁতৰ ঘৰলৈ মাতিলে, যিহেতু ব্ৰত ভঙা আছিলে। এইফালে পেণ্ডেলৰ কামো কৰি আছে আৰু মানুহবিলাকে প্ৰায় নিজৰ কাম কৰি আছে, মানে কটা মেলা সকলোখিনি কাম কৰি আছে। এয়া দেখিছেনে, খোৱা প্ৰায় আৰম্ভ হৈ গ'ল। যিহেতু খানা মেইন, সেইবাবেহে খালোঁ দেই। এয়া আকৌ পিছদিনাখনৰ দৃশ্য। পিছদিনাখন আমি এনেকৈ ওলাই মেলি বিয়ালৈ বুলি গ'লোঁ। বহুত বেছি ৰ'দ দিছিলে সেইদিনাখন, তথাপিতো বিয়ালৈ বুলি ওলাই গ'লোঁ। আগলৈ মই ভিডিঅ'টো চাই গৈ থাকিব। একদম চচমা পিন্ধি ক'বই নোৱাৰে। সেয়া খুৰীহঁত আমি এনেকৈ সকলোখিনি বহি আছোঁ। যিহেতু বহুত বেছি গৰম আছিলে, সেইটো কাৰণে ফেনখনৰ ওচৰতে বহি আছিলোঁ। সেয়া দেখিছেনে, কইনাৰ ভনীয়েকে গোটেইজনী একদম ক'বই নোৱাৰে চাই দেখিছে प्लस कैटेगरीज के साथ अपना बिजनेस शुरू विद कैश ऑन डिलीवरी डाउनलोड ग्लोब খালি হেৰি হয় সেয়া আকৌ দেখিছেনে, কইনাৰ বাপেক সৈতে তামোল দি আছে মানুহবিলাকক। হেৰি ৰ'ব, ইউটিউবত ওলাব। নামটো সুধিলে কৈ দিয়া, নামটো কৈ দিয়া, তুমি নামটো কৈ দিয়া।
এজনী আকৌ আমাৰ দাদাৰ ছোৱালী দেখিছেনে অকলে অকলে কেনেকৈ ঘূৰি ফুৰিছে। ভাবিলোঁ মই ভিডিঅ' এটি কৰি ৰাখি তো তাইৰ পিছত চাব পাৰিব। এয়া দেখিছেনে বিয়া খাই যিহেতু সন্ধিয়াই হ'ব হ'ল সেইবাবে ঘৰলৈ বুলি যাওঁগৈ আৰু। তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ ফেচবুক পেজটি ফ'ল' কৰি দিব। আজিলৈ বাই।